তো হে গাইজ ওয়েলকাম টু আমার মাহা মাহা ব্লগ। তো গাইজ আমি যাই আছোঁ আজি আমার লগত আছে পাৰ্থ, গগন আৰু এই যুৱ গাড়ী লৈ আহিছে। তো আমি ক'ত যাম কি কৰিম চব কৈ আছোঁ। আমি গাড়ীখনত প্ৰথমে উঠি লওঁ। তো গাইজ আমি গাড়ীত উঠিলোঁ, এতিয়া যাই আছোঁ। আমি বেছি দূৰ নহয় গাইজ, আমাৰ ঘৰৰ পৰা বা 2 কিলোমিটাৰ হ'বনে? 2 কিলোমিটাৰ। আমি আজি কি কৰি আছোঁ যাই কিনে একদম কৈ আছোঁ। এই জাহিংদি জেগাটো পাই ল'বা দি আৰু বেছি নাপাওঁ, আমি আৰু একদম জেগাত লাগ পাইছোঁ। আমি পাই গেল আমার যত আমি খানাটো হব মানে গাড়ী আগত থবি। আমার গাড়ি যাই আছে, চাই লও কি হয়, গাড়ি যায় নে না যায়। গাড়ী ইয়াত চাগে আগত নাযাব চাগে আৰু চাই লও আজি বঢ়িয়া কৰি গাড়ী পাই নামি কিনে বস্তু এদি নামালোঁ। এবাৰ আমি যাব লাগে খানা কক গেলি খাম। ঢোলটো লৈছোঁ, গেৰাই দিলোঁ দে কেমেৰামেন ড্ৰাইভাৰটো আমাৰ ঢোল চোল চব লৈ আহিছে। এই অলপ বিহু হ'ব আজি ইয়াতে। মোনাটো লওঁ গাইছ। আমাৰ খানাটো কিন্তু ভাত নহয় দে, যিহেতু বেলেগ বস্তু হ'ব। দেখি আছোঁ যাই কিনে এইটো এটা মন্দিৰ, শিলগিলা চাব লাগে বঢ়িয়া। তো এই মন্দিৰটোত আমি অলপমান আগত খানা খাম জাষ্ট। তাতে অলপ কেইটামান শিল আছে। তো আমি য'ত খানা খাব আহিছিলোঁ সেইফালে বহুত জংঘল আছে, এতিয়া খাব নোৱাৰিম। এতিয়া জেগাটো চেঞ্জ কৰিব লাগিব। আমি আগতে আহোঁতে কিন্তু ইয়াতে জংঘল নাছিল, সেইকাৰণে ভাবিছোঁ আমি ইয়াতে খানাটো খাম, কিন্তু ইয়াতে নোৱাৰিম খানাটো খাব, জংঘল আছে বহুত। এনেটো গেলে তাকে যিয়ে ন কিবা এটাতো নৰে গাইছ। তো আমি যাই আছোঁ সেইটো জাগাত গেলি এনে পুৰা আগ পাচি যাই কিনে ঢোল চোল লৈ কিনে। তো আমি ফাইনেলি জেগাটো চিলেই গ'ল আমাৰ। এটা কাষতে অলপ ভাল জেগা আছিল, তো ইয়াতে খাম বুলি ভাবিছোঁ। আৰু আমি চবৰে অনুভৱটো ল'ম। খানা অনুভৱ কওঁ। অনুভৱ মই অস্ত্ৰ ধাৰাই আছো। পাৰ্থ এই আলু পেষ্ট কৰিম আৰু তোমাৰ কি কম আৰু জেগা চেঞ্জ হ'ল নৰে গাইছ। তো আমি এই মাহা পেষ্ট কাট পেলাক পুৰা বিহু হ'ব না পিছে? এ বিহু থোৰ মাৰি আছো বিহু মেইন তো আমাৰ থোৰ মাহত বিহু মেইন। আৰু মুহিনী নাহিলো হন কাম আছে অলপমান, মুহিনী কামখিনি কৰি আহিব আৰু গাই। তো সিহঁতে ঢোল বজাই আছে, আমাৰ তাত খৰি বিচাৰ কামটো বসছি। আমি 2টা খৰি বিচাৰিব লাগিব। সিহঁতে চব্জি আলু চালু কাটাত সিহঁতে কাটব, খৰি বিচাৰাৰ দায়িত্বটো আমাৰ। কি কম গাই, একো নকৰে আমাক দুগে পাচি থাকে। খৰি এটা আকৌ কবাও নোৱাৰি। সেইটো তো পাহাৰত খৰি বাত ডাঙৰ কথা নহয়। অলপ আমি আগৰ পৰা খৰি লৈ আহিম, কিন্তু এটা ভয় লাগে, বাঘ ওলাই কিন্তু এইটো বাঘ ওলাই এই ভয় লাগে, সেইটো চাবি। তো গাইছ সি মোক মোবাইলটো দিলে চাকচোন তাক খৰি বিচাৰি আপিলৰ কথা পাতিছে কি কম আৰু গাইছ নৰি আৰু এনেকে আৰু ফোন কৰে নে আৰু গাইছ ইমান ওপৰত গেলি গেল আদাল খৰি বাচা নাই কিডাল বাচিছে কিডাল কি কম গাইছ। তো গাইছ ফাইনেলি খৰি বিচাৰি হিন্দি খৰি যোগাৰ হৈছে মুঠে আৰু নাপালোঁ। একদমেই ওপৰ পালোঁ যাই কিনে, একদম ওপৰে সেই পাইছোঁ যাই কিনে। একদম খৰি বিচাৰি ওপৰ পালোঁ, নাপালোঁ খৰি। এইখিনি ফাইনেলি খৰি পালোঁ। তই আহিলি, তই আলু কাটা কাম আছিল। তো গাইছ মিগিল লগত আহিলা কৰিছে খৰি চৰি লৈ এটা ভাল বস্তু দেখা পালোঁ। এইটো মোহিনী অনুভৱ কেনে কিবা এটা কৈ দিয়া। কি কম মাহা এই মস্ত মাহা তাকে গাইছ। আমাৰ মাজত আহিছে নতুন মেম্বাৰ এটা, তেওঁ আহিবলৈ সময় পোৱা নাছিল। আপোনাৰ অনুভৱ কেনে? শ্ৰীকৰণ কুমাৰ, মই ভিতৰ খোলা গাঁৱৰ নিবাসী। এই খৰি অনাৰ পিছতে আলু কাটি আছে গগন কেনাই। কি কম আৰু কাম দি থাকে গৰম কেনে গৰম একদম গুলি চুম্মা এই মোহিনী নিউ ভাৰ্চন চেপ দাঙ্গাওয়ালা কেনাই গৰম নেকি? মস্ত গৰম, মহো মস্ত। এখন খুলিলেও বেছি ভাল লগা হ'ব তলখান।
এতিয়া ইহঁতে ঢোল বজাই আছে চাওক আপোনালোকে ঢোল বজাব নৰব পাৰে গাইছ কিন্তু বজাব চেষ্টা কৰিছে আৰু 2 মিনিট से ढोल बजाइए इसके সন্ধিয়া কাম কৰি আছোঁ চাব পাৰে আমি চাততে বহি আছোঁ কাম চৰ গাইছ মেগী প্ৰায় হ'লে গোটেই হিন্দি কাম খাব লাগে এই হিন্দি মেগী ছয়তিয়া চলি নকুলবোৱে তেওঁ এডজাষ্ট কৰিব লাগিব আৰু মেগী আহিছে মেগী আহিছে আমাৰ দ্বিতীয় অনুষ্ঠান আমাৰ কুক এই আমাৰ এই খানাটোত কুক অৰিহণা যোগাইছিল যুৱৰাজ আৰু কৰণে দুটাকে মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আমি পোনপ্ৰথমে যুৱৰাজ কুমাৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক সম্বৰ্ধনা জনাব আমাৰ গাঁৱৰে সদস্য ৰঞ্জন কুমাৰে আৰু দ্বিতীয়তে সম্বৰ্ধনা জনাব কৰণ কুমাৰ তেখেতক সম্বৰ্ধনা জনাব গগন কুমাৰে তৃতীয় সম্বৰ্ধনা অনুষ্ঠান আমাৰ এই খানাটোৰ গোটাই পানী যোগানকাৰী পাৰ্থজিৎ কুমাৰ তেখেতক মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এহেঁতক সম্বৰ্ধনা জনাব আমাৰ আন এটা সদস্য যুৱৰাজ কুমাৰে আৰু এই সম্বৰ্ধনা অনুষ্ঠানটো ইয়াতে অন্ত পৰিল ধন্যবাদ তো গাইছ আমি আজি খানা খালোঁ ইয়াতে গণেশ মন্দিৰত আৰু নেক্সট খানাটো যদি মদামদেৱ খাব বিচাৰে চেনেলটো সবে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব গাইছ আমি লাইক ছাবস্ক্ৰাইব নকৰিলেও যাম কাৰণ আমাৰ লাইক নাই আমি যাওঁতো যাম গাইছ দেওবাৰে যাম দেওবাৰে নতুন ভিডিঅ' আহিব মদামদেৱত তো সবে চাব আৰু মৰম দিব আশা থাকিল ধন্যবাদ অন্তিম অনুষ্ঠানে মেগী ভাগৰ অনুষ্ঠান আহিছে তো চবৰে সমান সমান ভাগ হ'ব লাগিব 6টা ভাগ পুৰা হিচাপৰ ফাৰ্ষ্ট ৰাউণ্ড দি যা তো গাইছ খানা চানা হৈ গ'ল আজি ভিডিঅ'টো এইখিনিতে আছিল নেক্সট ভিডিঅ'ত দেওবাৰে আকৌ লগ পাম তেতিয়া নহ'লে বাই বাই